Hi guys, good morning and welcome back to my YouTube channel. আজি মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম হাঁহৰ ডিমাৰ পৰা। তো আজি হাঁহে কেইটা কণী পাৰিছে চাওঁ, তাৰপাছত মই হাঁহৰ ডিমাৰ ঘটনাটো কৈ আছোঁ। আমাৰ 12টা হাঁহ আৰু আজি আমাৰ হাঁহে 6টা কণী পাৰিছে। আমাৰ 12টা হাঁহ আৰু মানে যোৱাকালি ৰাতি মই 1:45ত মই হাঁহকেইটা চাইছিলোঁ। চাওঁতে এটা হাঁহে কণী পাৰি আছে, এটা হাঁহে ওপৰৰ কণীটোৰ ওপৰত বহি আছে আৰু বাকীকেইটা হাঁহে লাইন পাতি আছে। মই ভাবিছোঁ আজি তামাম কণী পাৰিব, হয়ে আজি 6টা কণী পাৰিছে। তাৰপাছত এইবিলাক পেণ্ডেল দিয়া হৈছে। আজি আমাৰ ঘৰত এটা সৰুকৈ কাম এটা আছে। তো আপোনালোকক গোটেইখিনি ভিডিঅ' মই আজি এইটো ভিডিঅ'ত দেখাব চেষ্টা কৰিম। তো আপোনালোকে গোটেইখিনি শেষলৈকে চাই থাকক। আৰু এয়া আমাৰ কণী হাঁহৰ আপোনালোকক মই পেণ্ডেলটো দেখাই দিলোঁ। এতিয়া আজি বহুত কাম আছে, এতিয়া মই কামবিলাক কৰি লওঁ, তাৰপাছত আপোনালোকৰ কথা পাতিম। আৰু আজি বহুত কাম আছে আৰু কি কাম মানে আজি আমাৰ কি আছে সেইটো অকণমান পাছত গম পাবই আৰু মই কৈ দিম। তাৰপাছত কি আৰু এতিয়া ফটাফট কামবিলাক কৰিব লাগে, সময় একেবাৰে নাই হাতত। আৰে গো উঠ দাদা উঠ। আমাৰ ককাই বনাই আছে হৰমালা ন ককা, হৰমালা না হৰমালা বনাই আছে, মানে গেটত দিব লাগিব এইফালে। আৰু বাকী ককাহঁতে কেইটামান ককাই এই কি চৌকা খান্দি আছে, দেখাই আছোঁ চৌকা খান্দা। কা এবাৰ চাওঁচোন একবাৰ পুৰুককে হাই দি এনেকৈ দি কাই নহয় দে দে খুৰা মই ভিডিঅ' কৰিব টাইমে পোৱা নাই, এতিয়া অকণমান কিবা কিবি দেখাই দিওঁ। ছোৱালী মানুহ হ'লে এইটোৱে প্ৰব্লেম, পাকঘৰৰ পৰা কেতিয়াও চাই থ'ব নোৱাৰে। মই মানে ৰাতিপুৱাৰ পৰা চাহে বনাই আছোঁ, একো ভালকৈ ভিডিঅ' কৰিব পৰা নাই। পানী তুলিব যাম বুলি ভাবিছিলোঁ, কিন্তু পানী তুলিবও যাব নাপালোঁ। কিন্তু দুপৰীয়া আৰু পানী তুলিব যাব নদীত, তো তাতে যাম। এয়া আমাৰ কেমেৰামেন বাবলা পাৰ্থপতি। चारों तरफ धुआं हो गया रे। बोली जाबो ओम दोजित प्रभु अकारिनम बाजीवनम सुरभिनम मुखकार पन आयुषी कारिषी ओम दिया लेकिन दिया बाबा रातो অকণমান ফ্ৰী পাইছোঁ এতিয়া, মানে ঘৰৰ পৰা ওলাব পানী তুলিব যাওঁ। বৌ বৰমা মা নাহিলে, মানে মই আহিলে মা আহিব নোৱাৰে, তাৰ কাৰণে মই আহিলোঁ। তেৰিকা কিনো ক'লাই
1 টকাও নাই ময়ে হাজিৰা দি আছো ময়ে হাজিৰা দি আছো মেনে কথা মিনিষ্টাৰ খোজ কাঢ়ি বকক মই কোৱা কিয় মোক যে কৈ আছা দে গাও সন্ধ্যা নদী ধুবি যাও গাঁৱতো যাব না বুৱাকক নেথাকিয়া হাঁহাকে বৰষুণ হাৱাকে বুৱাকক নেথাকিয়া নে এতিয়া মই আপোনালোকক ভিউ দেখাম ইয়াৰে ব্ৰহ্মপুত্ৰৰ ইমান মজা ভিউ তো আহি যাব ইয়াতে ফটো চটো তামাম মজা আৰু আজি হ'ল আমাৰ দাদাৰ লগুণ দেনি মই ইমানে কোৱাই নাছিলোঁ ক'ব পাহৰি আছিলোঁ ব্যস্ত আছোঁ তাৰ কাৰণে পাহৰি গৈছোঁ কথা ক'ব পাহৰিছোঁ কি কথা ওলাইছে মই নিজে গম নাপাওঁ এয়া ভিউ চাওক নমাপৰি দিয়ক দিছিলোঁ বহুত মানে হেৰি কৰিম ফটো উঠিম তাৰপাছত ৰিলছ ভিডিঅ' বনাম কিন্তু মই একদম টাইম পোৱা নাই ৰিলছ ভিডিঅ' একো কৰিব টাইম পোৱা নাই ঘৰৰ কাজ হ'লে তেনেকুৱা হয়ে আৰু বৰদেউতাই কৰিছে শ্ৰাদ্ধ আৰু গোটেইখিনি বৰদেউতাই কৰিছে আৰু বৰমাই এইটো মই ইয়া পানী জ্বালা পাইছো বিয়া হৈ দখলা পানী আমাৰ পানীয়ে পানী ঘৰত এতে পানী নাই মানুহ মই ৰাতিপুৱা টাইম আছে এটা মানুহকে দি থকা দে এনেই শুনা পুৱা মাছিল শুনা বুলি এটা ক'ব পাৰা এটাই আছে একেবাৰে পিতা নমস্তস্যই মামা হিংসি দিয়ক কাটক বেছ এই দনাটোত থক বেছ গণেশ তালিটো পুৰা শুক্ল কণ্ঠেন চিত্তমনু টিভি শ্রী সঞ্চি ঋষি
তোমাৰ বাবে লৈ আহা উলিয়াবা মাতৰ পুন ভিক্ষাং দেহি ভিক্ষা দিলা আৰু এই ঘৰলৈ দিয়া বস্তুটো বুজি পাই আজি সেই ব্লগ বনাব করবো না গম পাই কিনা কাপোৰ চেঞ্জ কৰি আহিছিলে মনু পাপাক খুৱাই দিয়া মনু উঠাব লাগিছিলে মাইনা দিবি সেইটো কৰি কৰিবি দিবি না দিবি মানি বেগ ভন্টি বেগ লৈছে পইচা দিব আমাৰ এয়া এতিয়া গধূলিৰ লুক মেকআপ